নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপুনি ঘৰত বহি কেনেকৈ ড্ৰাইভিং লাইসেন্সৰ বাবে অনলাইনত আবেদন কৰিব কি কি ডকুমেন্টছ লাগিব আৰু এই অনলাইনত আবেদন কৰা ড্ৰাইভিং লাইসেন্সৰ লাৰ্নাৰ লাইসেন্সখন আপুনি লগে লগে ডাউনলোড কৰিব পাৰিব এই বিষয়ে পুৰা স্টেপ বাই স্টেপ আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক সো ফ্ৰেন্ডছ মই আহি গৈছো কম্পিউটাৰ স্ক্ৰিনত আপুনি কম্পিউটাৰ স্ক্ৰিনত আহি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব সো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি আছো ওপেন হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত সাৰ্চ কৰিব poribohan.gov.in সার্চ করার পিছত বন্ধুসকল চাওক ইয়াত প্ৰথমটো যেটো লিংক আহিব ইয়াত চাওক এই লিংকত ক্লিক কৰিব ইয়াত লিখা আছে poribohan.gov.in এই প্ৰথম লিংকত আপোনালোকে ক্লিক কৰিব প্ৰথম লিংকত আপোনালোকে ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকৈ এটা পেজ খোল খাই যাব তাৰ পিছত চাওক ইয়াত এটা অপচন আছে ড্ৰাইভাৰ এণ্ড লাৰ্নাৰ লাইসেন্স এই প্ৰথমটো এই অপচনটোত আপোনালোকে ক্লিক কৰিব ইয়াত এই মোর অপশনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত চাওক বন্ধুসকল ইয়াত আপোনাক ষ্টেটটো আপুনি চুজ কৰিব লাগিব চাওক ইয়াত লিখা আছে সিলেক্ট দ্য ষ্টেট নেম সো বন্ধুসকল মই ভিডিও ডেসক্ৰিপচনত লিংক দি দিম সেই লিংকত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকক এনেকুৱা পেজত লৈ আহিব তাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি সিলেক্ট দ্য ষ্টেট নেমত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰি ল'ব আসাম ঠিক আছে বন্ধুসকল তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব এনেকুৱা পেজ খোল খোৱাৰ পিছত বন্ধুসকল ইয়াত চাওক এক নম্বৰত এটা অপচন আছে এপ্লাই ফৰ লাৰ্নাৰ লাইসেন্স ঠিক আছে বন্ধুসকল এই অপচনত আপোনালোকে ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত বন্ধুসকল এনেকুৱা আহিব সো আপুনি এইবোৰ পঢ়ি চাব কি কৰিব লাগিব লিখা আছে তাৰ পিছত কন্টিনিউ অপচনত ক্লিক কৰিব তাৰ পিছত এক নম্বৰটো টিক কৰিব এপ্লিকেন্ট ডাজ নট হোল্ড এনি ড্ৰাইভিং লাৰ্নাৰ লাইসেন্স ইন ইণ্ডিয়া জেনেৰেল থাকিব এটো তাৰ পিছত সাবমিট অপচন ক্লিক কৰিব ইয়াত ক্লিক কৰি দিব সাবমিট উইথ আদাৰ অথেন্টিকেশন ক্লিক কৰি আকৌ আপুনি সাবমিট অপচনত ক্লিক কৰিব এটো ওকে কৰি দিব ওই কৰাৰ পিছত বন্ধুসকল ইয়াত আধাৰ নাম্বাৰ এটো সিলেক্ট কৰিব আপুনি ইয়াত টিক কৰি দিব তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত বহুৱাই দিব এই বক্সত সো মই বহুৱাই লওঁ তাৰ পিছত দেখাই আছো বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল চাওক ইয়াত জেনাৰেট ওটিপি এই অপচনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত নম্বৰ যেটো ৰেজিষ্টাৰ কৰা আছে এই নম্বৰত এটা 6 ডিজিটৰ ওটিপি যাব এই 6টা নম্বৰৰ ওটিপি আপুনি ইয়াত বহুৱাব লাগিব সো মই বহুৱাই আছো ওটিপিটো বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল এই সকলোবোৰ বক্স আপুনি টিক কৰি দিব টিক কৰাৰ পিছত চাওক অথেন্টিকেট এটা অপচন আছে তলত এটোত ক্লিক কৰিব অলপ সময় লোডিং হ'ব বন্ধুসকল তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত যিবোৰ ডিটেইলছ দিয়া আছে সেই সকলোবোৰ আধাৰ কাৰ্ডৰ পৰা ইয়াত আহি যাব সো আপুনি চাই ল'ব আপোনাৰ ডিটেইলছবোৰ ঠিক আছে নে নাই সো চাওক ইয়াত আধাৰ কাৰ্ডৰ পৰা সকলোবোৰ ডিটেইলছ আহি গৈছে তাৰ পিছত চাওক তলত এটা অপচন আছে প্ৰসিড এই প্ৰসিড অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব তাৰ পিছত আকৌ এনেকুৱা আহিব ইয়াত আপুনি আৰটিও সিলেক্ট কৰিব আসামটো অটোমেটিক থাকিব আৰটিও সিলেক্ট কৰিব তাৰ পিছত আপুনি ইয়াত আপোনাৰ কোৱালিফিকেশন সিলেক্ট কৰিব ঠিক আছে বন্ধুসকল তাৰ পিছত এই কোৱালিফিকেশন সিলেক্ট হৈ যোৱাৰ পিছত ইয়াত ব্লাড গ্ৰুপটো সিলেক্ট কৰি দিব আপুনি যদি জানে দি দিব যদি নাজানে দিব নালাগে এটো অপচনেল হয় এনে নি দিব ঠিক আছে বন্ধুসকল তাৰ পিছত তলত আহিব ইয়াত চাওক মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আধাৰ কাৰ্ডৰ লগত যেটো নাম্বাৰ ৰেজিষ্টাৰ কৰা আছে এই নাম্বাৰটো আপুনি ইয়াত বহুৱাই দিব সো মই বহুৱাই আছো বৈদ্যৰ পিছত বন্ধুসকল তলত আপোনাৰ এড্ৰেছবোৰ আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব আপুনি ইয়াত সাব ডিভিজনটো সিলেক্ট কৰি দিব সাব ডিস্ট্ৰিক্ট আপোনাৰ সিলেক্ট কৰিব তাৰ পিছত আপুনি যদি ভিলেজ দিব বিচাৰে তেনেহলে দিব পাৰে তলত লিখা আছে প্ৰেছ এণ্ড হোল্ড কন্ট্ৰোল কি টু সিলেক্ট মাল্টিপল ক্লাছ অফ ভেহিকলছ সো মই ইয়াত টিক কৰিম মটৰচাইকেল উইথ গিয়াৰ নন ট্ৰান্সপোৰ্ট MCWG এটো তাৰ পিছত এই এৰোত ক্লিক কৰিব তাৰ পিছত আকৌ লাইট মটৰ ভেহিকল আকৌ এই টিক এৰোত টিক কৰিব চাওক ইয়াত দুটা আছে মটৰচাইকেল উইথ গিয়াৰ আৰু লাইট মটৰ ভেহিকল ঠিক আছে বন্ধুসকল তাৰ পিছত আপুনি তলত আহিব এটা সেলফ ডিক্লাৰেশন ফৰ্ম ভৰিব লাগিব সো ইয়াত ক্লিক কৰিব তাৰ পিছত আপুনি এটো নো এটো ইয়েস এটো নো সকলোবোৰ নো কৰি ইয়াত আপুনি আপোনাৰ যেটো হাই দিব তাৰ পিছত ইয়াত টিক কৰি দিব টিক কৰাৰ পিছত আপুনি ইয়াত সাবমিট অপচন ক্লিক কৰি ওকে কৰি দিব তাৰ পিছত বন্ধুসকল আপুনি এটো ক্লোজ বা বেক কৰিব তাৰ পিছত আপোনাৰ অৰ্গানবোৰ এক্সিডেন্টেল ডেথ হলে আপুনি ডোনেট কৰিব বিচাৰে নেকি ইয়েস নো আপুনি যেটো কৰিব দি দিব মই নকৰো তেন নো দেও তাৰ পিছত আপুনি বন্ধুসকল এটো এবাৰ প্ৰিভিউ লৈ ল'ব কৰবাত ভুল থাকিব পাৰে সো মই প্ৰিভিউ লৈ আছো ঠিক আছে বন্ধুসকল সকলোবোৰ মই ঠিকে ফিল আপ কৰিছো তাৰ পিছত তলত চাওক এটা অপচন আছে সাবমিট এই সাবমিট অপচনত ক্লিক কৰিব এটো ওকে কৰি দিব আকৌ ওকে কৰি দিব আকৌ ওকে ঠিক আছে বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজ আহিব এটো ওকে কৰি দিব এটো এপ্লিকেশন নাম্বাৰটো আপুনি কপি কৰি ল'ব বা এটো প্ৰিন্ট আউট কৰি ল'ব সো মই এটো সেভ কৰিম এনেকৈ আৰু পিছত আপুনি নেক্সটত ক্লিক কৰিব
নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। চ' আপোনাৰ চিগনেচাৰ আপলোড কৰিব লাগিব। চ' আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো আহি যাব। চ' মই চিগনেচাৰ স্কেন কৰি ৰাখিছোঁ। ইয়াত চাওক, ইয়াত ব্ৰাউজত ক্লিক কৰি আপোনাৰ চিগনেচাৰটো আপলোড কৰি দিব। বন্ধুসকল চিগনেচাৰখন 20 KB ভিতৰত হ'ব লাগিব। চ' ইয়াত চাব পাৰে আপুনি চাইজ কিমান লাগিব। তাৰপিছত চাওক আপলোড এণ্ড ভিউ ফাইল এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত বন্ধুসকল আপোনাৰ চিগনেচাৰটো আহি যাব। তাৰপিছত ছেভ ফটো এণ্ড চিগনেচাৰ ইমেজ ফাইল এইটো অ'কে কৰি দিব। ঠিক আছে বন্ধুসকল, এনেকুৱা পেজ আহিব। তাৰপিছত আপুনি নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপুনি প্ৰচিড। তাৰপিছত বন্ধুসকল ইয়াত আপুনি এই কেপচা এই বক্সত যিটো বহা থাকিব এই বক্সত আপুনি সেইটো বহাই দিব চেম। এইবোৰ বহা হৈ যোৱাৰ পিছত বন্ধুসকল আপুনি ইয়াত চাওক বেংক গেটৱে ট্ৰেজাৰী এইটো ইংৰেজ দিব। তাৰপিছত পে নাও এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আই এগ্ৰি টু টাৰ্ম এণ্ড কণ্ডিশ্যন প্ৰচিড ফৰ পে'মেণ্ট এই অপশ্যনত ক্লিক কৰিব। অলপ সময় লোডিং হ'ব বন্ধুসকল। লোডিং হোৱাৰ পিছত এনেকুৱা আহিব। তাৰপিছত আপুনি পে'মেণ্ট গেটৱে অপশ্যনত ক্লিক কৰিব। ইয়াত এক্সিছ বেংক ন' চাৰ্জেছ এইটো ক্লিক কৰিব। তাৰপিছত এগ্ৰি ক্লিক কৰি ইয়াত প্ৰচিড ফৰ পে'মেণ্ট এইটো অ'কে কৰি দিব। অলপ সময় লোডিং হ'ব বন্ধুসকল। তাৰপিছত এনেকুৱা পেজ খোল খাব। চ' মই UPI আইডিত পে'মেণ্ট কৰিম। মই ফোনপে'ৰ জৰিয়তে পে'মেণ্ট কৰিম। চ' মই ইয়াত মোৰ UPI আইডিটো বহুৱাই আছোঁ। আপোনালোকে যি ইচ্ছা আপুনি কৰিব পাৰে। ঠিক আছে বন্ধুসকল, UPI আইডি বহুৱাৰ পিছত চাওক ইয়াতে কাষত আছে ভেৰিফাই কোড। তলত যিটো লিখা থাকিব আপুনি চেম ওপৰৰ বক্সত সেইটোৱে বহুৱাই দিব। চ' মই বহুৱাই আছোঁ। তলত যেনেকুৱা লিখা থাকিব ওপৰৰ বক্সত ঠিক তেনেকুৱাই বহুৱাব। চ' তাৰপিছত ওপৰত চাওক এটা অপশ্যন আছে টাৰ্ম এণ্ড কণ্ডিশ্যন। এই টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব। তাৰপিছত কমপ্লিট পে'মেণ্ট অন ফোন এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ মোবাইলত এটা ফোনপে'ত এটা ৰিকুৱেষ্ট যাব। তাৰ পৰা আপুনি পে'মেণ্টটো কৰি দিব। চ' মোৰ মোবাইলত ৰিকুৱেষ্ট আছে, মই পে'মেণ্টটো কৰি আছোঁ। পে'মেণ্টটো ছাকচেছ হৈ যোৱাৰ পিছত বন্ধুসকল আপোনালোকে লগে ক্ল'জ কৰি নিদিব এইটো। চ' অলপ সময় লাগে, 2-4 ছেকেণ্ডমান লয়। তাৰপিছত বন্ধুসকল এনেকুৱা আহি যাব। চ' তাৰপিছত আপুনি ইয়াত ক্লিক হিয়াৰ ফৰ পে'মেণ্ট ৰিচিপ্ট এইটো আপুনি টিক কৰি দিব। টিক কৰাৰ পিছত ইয়াত কেপচাটো বহাই দিব কেপিটেল লেটাৰ EQW9WY। চ' বহুৱাৰ পিছত বন্ধুসকল প্ৰিণ্ট ৰিচিপ্ট এই অপশ্যনত ক্লিক কৰিব। এইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব। মই ছেভ কৰি আছোঁ। আকৌ সেই পেজত আহিব। তাৰপিছত চাওক নেক্সট এটা অপশ্যন আছে, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যন ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। চ' ইয়াত এপ্লিকেশ্যন নাম্বাৰটো বহুৱা থাকিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। চ' মই বহাই লওঁ। ডেট অফ বাৰ্থ বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত তলত চাওক ছাবমিট অপশ্যন আছে, এই অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। চ' ইয়াত আপোনাৰ এটা ৰোড ছেফটি ভিডিঅ' চাব লাগিব। ইয়াত চাওক বন্ধুসকল ইয়াত লিখা আছে ক্লিক হিয়াৰ এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত জেনেৰেট OTP এই অপশ্যন ক্লিক কৰিব। ইয়াত আপোনাৰ মোবাইলত OTP আহিব। সেই OTPটো আপুনি ইয়াত বহুৱাই দিব। চ' মই বহুৱাই আছোঁ। তাৰপিছত দেখুৱাই আছোঁ। বহুৱাই যোৱাৰ পিছত বন্ধুসকল ইয়াত হিন্দী কৰিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত ভিডিঅ'টো আহি যাব। ইয়াত ক্লিক কৰি আপুনি ভিডিঅ'টো প্লে' কৰিব। চ' ইয়াত চাওক ভিডিঅ'টো আহি গৈছে। চ' মই প্লে' কৰি আছোঁ। চ' বন্ধুসকল মই সময়ৰ বাবে ভিডিঅ'টো স্কিপ কৰিম। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। চোৱাৰ পিছত আপোনালোকে পৰৱৰ্তী ষ্টেপত যাব পাৰে। চ' মই ভিডিঅ'টো ইয়াত কনফাৰ্ম টিক কৰিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ঠিক আছে বন্ধুসকল, তাৰপিছত প্ৰচিড ফৰ LL টেষ্ট এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা আহিব LL এপ্লিকেশ্যন নাম্বাৰ। ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো বহুৱাই দিব। বহুৱাৰ পিছত তলত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাব। তাৰপিছত বন্ধুসকল আপোনাৰ পাছৱৰ্ডত আপোনাৰ মোবাইলত এটা পাছৱৰ্ড আহিব। কেপিটেল লেটাৰ থাকিব প্লাছ নাম্বাৰ থাকিব। 8 ডিজিটৰ এটা পাছৱৰ্ড হয়। সেই পাছৱৰ্ডটো আপুনি ইয়াত বহুৱাই দিব। বহুৱাই যোৱাৰ পিছত বন্ধুসকল আপোনাৰ কেমেৰাৰ পাৰ্মিশ্যনটো দি দিব। ঠিক আছে বন্ধুসকল, তাৰপিছত পাছৱৰ্ডটো বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল অথেণ্টিকেট এটা অপশ্যন আছে, এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ কেমেৰাৰ পাৰ্মিশ্যনটো দি দিব। তাৰপিছত বন্ধুসকল প্ৰচিড অপশ্যনটো ডাৰ্ক হৈ যাব। আপোনাৰ ফেচবোৰ প্ৰচেছিং হৈ আছে। আপোনাৰ ফেচটো প্ৰচেছিং হৈ আছে। তাৰপিছত হৈ যোৱাৰ পিছত আপোনাৰ প্ৰচিড অপশ্যনটো ডাৰ্ক হ'ব। তাৰপিছত এই প্ৰচিড অপশ্যনত আপোনালোকে ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ এনেকুৱা আহিব। চ' আপুনি আকৌ প্ৰচিড অপশ্যনত ক্লিক কৰিব। ঠিক আছে বন্ধুসকল, তাৰপিছত ইয়াত আপুনি লেংগুৱেজ চুজ কৰিব অসমীয়া। তাৰপিছত আপুনি ইয়াত আই হেভ ৰিড এবভ বক্স এইটোত ক্লিক কৰি আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনাৰ সন্মুখত কুৱেশ্যনবোৰ আহি যাব। চ' ইয়াত কাষৰ চিহ্নটোৰ অৰ্থ কি এইবোৰ দিয়া আছে। মই কুৱেশ্যনবোৰ স্কিপ কৰি আছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে মই লাইভ এক্সাম লৈ আহিম। কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ পাছ ৰাইট চিন আহি যাব। ঠিক আছে বন্ধুসকল, তাৰপিছত ইয়াত এপ্লিকেশ্যন নম্বৰ আপুনি কিমান পাইছে সকলোবোৰ আহি যাব। আপোনাৰ নাম আহি যাব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি যেতিয়া আপুনি তলত আহি চাব আপোনাৰ লাৰ্ণাৰ লাইচেন্স নাম্বাৰটো লগে আহি যাব। তাৰপিছত আকৌ অলপ তলত আহিব ক্লিক হিয়াৰ টু ক্ৰিয়েট ইয়ৰ লাৰ্ণাৰ লাইচেন্স এই অপশ্যনত ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত বহুৱাই দিব। বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত তলত চাওক এটা অপশ্যন আছে ছাবমিট।
এই সাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব তাৰপিছত আপোনাৰ লাৰ্ণাৰ লাইচেন্সখন ডাউনলোড হৈ যাব। সো বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেল নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ' আপুনি পাই যায়। সো থ্যাংকস ফৰ ৱাচিং জয় আই অসম।